নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ Assamese স্কুল নামৰ এই চেনেলটিলৈ। ইয়াৰ আগৰ এটা ভিডিঅ'ত মই ইগনোত কি কোৰ্সত বেচেলৰ ডিগ্ৰী পঢ়িব পাৰি তাৰ বিষয়ে ভিডিঅ' বনাইছিলোঁ। সেইটো যদি তোমালোকে চোৱা নাই তেনেহলে সেইটো চাই ল'ব পাৰিবা। মই লিংকটো ডেসক্ৰিপচনত দি দিছোঁ। আৰু বহুতে সুধি আছিল যে কেনেকৈ ইয়াত এডমিশন ল'ব পাৰি তাৰ বিষয়ে মই আলোচনা কৰিম। ভিডিঅ'টোৰ শেষত আমি আলোচনা কৰিম কেনেকৈ এডমিশন ল'ব পাৰি, কি কৰিব পাৰি। আজি এই ভিডিঅ'টো লৈ আহিছোঁ ডিপ্লোমা কোৰ্সবিলাকৰ বিষয়ে। তোমালোকে HS দিয়াৰ পিছত বিভিন্ন ধৰণৰ ডিপ্লোমা কোৰ্সবিলাকতো এনৰোল কৰিব পাৰা। 6 মান্থছৰ বা 1 ইয়াৰৰ এনেকুৱা বিভিন্ন ডিপ্লোমা আছে আৰু এই ডিপ্লোমা সাৰ্টিফিকেটবিলাকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন জব পোৱাটো হেল্প কৰে। সো আজি আমি চাই লৈছোঁ কি ডিপ্লোমা কোৰ্স আছে। আৰু তোমালোকে যদি নিজেও ৱেবসাইটটোত যাই চাব খোজা তেনেহলে লিংকটো ডেসক্ৰিপচনত দিয়া আছে, তাত গৈ তোমালোকে চাই ল'ব পাৰিবা আৰু এনেকৈ এখন লিষ্ট পাবা। তাতে যদি তোমালোকে চোৱা ইয়াত ডিপ্লোমা বুলি আছে, ডিপ্লোমাত চালে ইয়াত ডিপ্লোমাত ক্লিক কৰিলে আমি তলৰ ফালে গ'লে ইয়াত ডেলিভাৰী টাইপটো আমি ডিস্টেন্স বুলি সিলেক্ট কৰিম কাৰণ আমি ডিস্টেন্স কোৰ্স বিচাৰি আছোঁ। তাৰ পিছত ইয়াত তোমালোকে সিলেক্ট কৰি ল'ব পাৰিবা তোমালোকৰ ইন্টাৰেষ্ট হিচাপে আৰু ইয়াতে প্ৰগ্ৰামটো চুজ কৰিব লাগে। এটো আমি চুজ কৰি লৈছোঁ স্কুল অফ ফৰেন ল্যাঙ্গুয়েজেস। তো আমি যদি ফৰেন ল্যাঙ্গুয়েজৰ এটো চাও তেতিয়া ইয়াত আমি অপশনবিলাক পাম সাৰ্চ কৰিলে। ডিপ্লোমা ইন টিচিং জাৰ্মান এজ এ ফৰেন ল্যাঙ্গুয়েজ। তো তোমালোকৰ জাৰ্মান ভাষাটো যদি শিকিব ইচ্ছা আছে তেনেহলে এনেকুৱা ডিপ্লোমা কোৰ্সবিলাক তোমালোকে কৰিব পাৰে। বিভিন্ন ল্যাঙ্গুয়েজৰ বুলি নহয়, বেলেগ বিভিন্ন ধৰণৰ কোৰ্স আছে। এতিয়া আমি এই প্ৰগ্ৰামটো চাই লৈছোঁ। এইটো কোৰ্সটো এবছৰৰ হয়, ম্যাক্সিমাম ডিউৰেশন 4 ইয়াৰ্স। যদি তোমালোকৰ কিবা কাৰণত এবছৰত কমপ্লিট কৰিব নোৱাৰা 4 ইয়াৰ্সৰ ভিতৰত কমপ্লিট কৰিব পাৰিবা। ইয়াৰ কোৰ্স ফিটো হৈছে 7,000 টকা আৰু বয়সৰ কোনো সীমা নাই, মানে যি এজত হলেও পঢ়িব পৰা যাব। আৰু বাকি ইয়াত দিয়া আছে ডিটেইলছ বিলাক যে কি সিটিত এটো এভেইলেবল আছে। গোটেইবিলাক সিটিতে গোটেইবিলাক মানে কোৰ্সবিলাক এভেইলেবল নাথাকে, কিন্তু তোমালোকে য'ত ল'ব খোজা এডমিশনৰ সময়ত তোমালোকে চাই ল'ব লাগিব যে তোমালোকৰ আশে-পাশে যিখন ৰিজনেল চেণ্টাৰটো গুৱাহাটীয়ে হ'ব আৰু যিটো ষ্টাডি চেণ্টাৰ থাকে সেই ষ্টাডি চেণ্টাৰ যিটো আছে আশে-পাশে সেই ষ্টাডি চেণ্টাৰটোত কি সাবজেক্ট এভেইলেবল আছে সেইটো তোমালোকে চাই ল'ব লাগিব। যদিহে কিবা কাৰণত তোমালোকৰ আশে-পাশে থকা ষ্টাডি চেণ্টাৰত নাই এভেইলেবল তেনেহলে তোমালোকে বেলেগ সাবজেক্ট সিলেক্ট কৰিব লাগিব, নহলে দূৰৰ ষ্টাডি চেণ্টাৰত ল'ব লাগিব। এতিয়া আমি বেলেগ সাবজেক্ট এটা চাই লৈছোঁ। এনে ডাইৰেক্ট যদি ডিপ্লোমা বুলি মাৰো আমি গোটেই ডিপ্লোমাৰ লিষ্টখন ইয়াত আহি যায় তলৰ ফালে। ইয়াতে 22টা ৰিজাল্ট আহিছে। ডিপ্লোমা ইন একুৱাকালচাৰ, ডিপ্লোমা ইন পঞ্চায়ত লেভেল এডমিনিষ্ট্ৰেশ্যন এণ্ড ডেভেলপমেণ্ট, ডিপ্লোমা ইন ইভেণ্ট মেনেজমেণ্ট। তোমালোকৰ যদি ইভেণ্ট মেনেজমেণ্ট কেনেকৈ কৰিব লাগে, তেনেকুৱা পাৰ্টি অৰ্গেনাইজ কৰা বা ইভেণ্ট অৰ্গেনাইজ কৰা এনেকুৱা মেনেজমেণ্ট কৰিব মন আছে বা ইণ্টাৰেষ্ট আছে তেনেহলে তোমালোকে ডিপ্লোমা ইন ইভেণ্ট মেনেজমেণ্ট কৰিব পাৰা। ডিপ্লোমা ইন ডেইৰী টেকনলজি, এইবিলাক যদি কোৰ্স কৰা তেনেহলে তোমালোকে বিভিন্ন ক্ষেত্ৰত জব পোৱাৰ ক্ষেত্ৰত সুবিধা হয়। ডেইৰী টেকনলজি বিভিন্ন জব থাকে, তো এইবিলাক কোৰ্স কৰিব পাৰা। তাৰপিছত ডিপ্লোমা ইন আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন, ডিপ্লোমা ইন উমেন্স এম্পাৱাৰমেণ্ট এণ্ড ডেভেলপমেণ্ট। তাৰপিছত ডিপ্লোমা ইন ক্ৰিয়েটিভ ৰাইটিং ইন ইংলিছ, যদিহে তোমালোকৰ ক্ৰিয়েটিভ ৰাইটিং কৰিব মানে মন আছে বা ভাল পোৱা লিখি তেনেকুৱা কোৰ্সবিলাকো তোমালোকে ল'ব পাৰা। ডিপ্লোমা ইন ভেলু এডিশ্যন, ডিপ্লোমা ইন নিউট্ৰিশ্যন এণ্ড হেল্থ এডুকেশ্যন। তোমালোকে যদি ছায়েন্স ষ্ট্ৰীমৰ বায়'লজি ছাবজেক্টটো ভাল লাগে তেনেহলেও এনেকুৱা ডিপ্লোমা ইন নিউট্ৰিশ্যন এণ্ড হেল্থ এডুকেশ্যন এইবিলাক কৰিব পাৰা। ডিপ্লোমা ইন ভেলু এডেড প্ৰডাক্টছ ফ্ৰম ফ্ৰুইটছ এণ্ড ভেজিটেবলছ, যদিহে তোমালোকৰ ফুড ছায়েন্সৰ বেকগ্ৰাউণ্ড আছে বা বায়'লজি বটনীৰ আছে বেকগ্ৰাউণ্ড তেতিয়াও তোমালোকে এই ফুড ছায়েন্সৰ ভেলু এডেড প্ৰডাক্টছ, ফ্ৰুটছ এণ্ড ভেজিটেবলছ এইবিলাক কৰিব পাৰা। আৰু পঞ্চায়ত লেভেল এডমিনিষ্ট্ৰেশ্যন এণ্ড ডেভেলপমেণ্ট যিটো ছেকেণ্ডত আছে সেইটো তোমালোকে যদি পলিটিকেল ছায়েন্স বা পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ ষ্টুডেণ্ট বা ছ'চিয়লজি ষ্টুডেণ্ট তেতিয়াও তোমালোকে এইবিলাক কৰিব পাৰা। একুৱাকালচাৰটো মষ্টলি জুলজি বা বায়'লজি ষ্টুডেণ্টবিলাকৰ কাৰণে হয়। তাৰপিছত আমি এইটো চাই লৈছোঁ ছেকেণ্ড পেজত থকা অপশ্যনকেইটা।
তাৰপিছত ডিপ্ল'মা ইন ক্ৰিটিকেল কেয়াৰ নাৰ্ছিং, ডিপ্ল'মা ইন HIV এণ্ড ফেমিলি এডুকেশ্যন, ডিপ্ল'মা ইন মিড টেকন'লজি, ইন নাৰ্ছিং এডমিনিষ্ট্ৰেশ্যন, পেৰালিগেল প্ৰেক্টিচ, এলিমেণ্টাৰী এডুকেশ্যন। তো ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন মানে DLED বুলি যাক কয়, সেইটোও ইয়াত উপলব্ধ আছে। তোমালোকে যদি কিবা কাৰণত DLEDটো ডিৰেক্টলি এডমিশ্যন ল'ব নোখোজা, তেনেহ'লে ইয়াতেও তোমালোকে এডমিশ্যনটো ল'ব পাৰা। তাৰপিছত আৰু নাৰ্ছিং ৰিলেটেডো বিভিন্ন ডিপ্ল'মা আছে, সেইবিলাকো তোমালোকে কৰিব পাৰা। তাৰপিছত BPO ফাইনেন্স এণ্ড একাউণ্টিং, টুৰিজিম ষ্টাডিজ, আৰু বিভিন্ন জনে মানে কি ফুৰিব ভাল পায় বা টুৰিজিমৰ ওপৰত ইণ্টাৰেষ্ট ৰাখে, তেতিয়াও তোমালোকে ডিপ্ল'মা ইন টুৰিজিম ষ্টাডিজটো ল'ব পাৰা। তাৰপিছত জাৰ্মান লেংগুৱেজ বা এনেকুৱা বিভিন্ন ধৰণৰ ইয়াত ডিপ্ল'মা কোৰ্চ আছে। ডিপ্ল'মা ইন মডাৰ্ণ অফিচ প্ৰেক্টিচ, ডিপ্ল'মা ইন ৱাটাৰশ্বেড মেনেজমেণ্ট। তো এইবিলাক ডিপ্ল'মা কৰিলে তোমালোকৰ বিভিন্ন ফিল্ডত হেল্প হ'ব পাৰে। যদিহে তোমালোকে ফাৰ্ডাৰ বেলেগ কিবা পঢ়া, যেনিবা নাৰ্ছিং, তোমালোকে যদি ফাৰ্ডাৰ নাৰ্ছিঙৰ কিবা পঢ়া কিন্তু তোমালোকৰ এই ডিপ্ল'মাখনো থাকে, চ' এইবিলাকেও তোমালোকৰ জবত বিভিন্ন ধৰণে হেল্প কৰিব পাৰে। ঠিক আছে, চ' এইখিনি আছিল ডিপ্ল'মাৰ কথা। আৰু বিভিন্ন ধৰণৰ PG ডিপ্ল'মা বা এডভান্স চাৰ্টিফিকেট কোৰ্চ আছে, সেইবিলাকৰ বিষয়ে যদি জানিব বিচাৰা তোমালোকে ইয়াত ডাইৰেক্ট লিংকত গৈ চাবও পাৰিবা। আৰু যদি ভিডিঅ' লাগে মোক জনাই দিবা, মই তাৰ বিষয়ে ভিডিঅ' বনাই দিব চেষ্টা কৰিম। আৰু বহুতে সুধি আছিল যে এডমিশ্যন প্ৰচেছৰ কথা। চ' ইয়াৰ ইগন'ৰ বছৰত দুবাৰ এডমিশ্যন হয়, এটা জানুৱাৰী বেটছ থাকে আৰু এটা জুলাই বেটছ থাকে। চ' এডমিশ্যনটো কেনেকুৱা সময়ত হয়, নৱেম্বৰ ডিচেম্বৰৰ সময়ত ওলায়। তো তোমালোকে যদি জানুৱাৰী বেটছত ল'ব খোজা নৱেম্বৰ ডিচেম্বৰ মানত পাই যাবা, আৰু জুলাই বেটছত ল'ব বিচাৰিলে তেতিয়া জুন মানত ইয়াৰ এডমিশ্যনবিলাক আৰম্ভ হয়, তো তাতে ল'ব পাৰিবা। আৰু তোমালোকে যেতিয়া এডমিশ্যন লোৱা তেতিয়া তোমালোকে ৰিজনেল চেণ্টাৰবিলাক, ইয়াতে ষ্টাডি চেণ্টাৰবিলাক এনেকৈ চাই ল'ব পাৰিবা। প্ৰথমে আমি ৰিজনেল চেণ্টাৰটো চাই ল'ম। আমাৰ ৰিজনেল চেণ্টাৰটো ৰ'বা এক ছেকেণ্ড। চ' ৰিজনেল চেণ্টাৰত মাৰিলে আমি ইয়াতে গম পাম যে আমাৰ অসমত কেইটা চেণ্টাৰ আছে। চ' ইয়াতে অসমত গুৱাহাটী আৰু যোৰহাটত চেণ্টাৰ আছে, ৰিজনেল চেণ্টাৰ। চ' তোমালোকৰ আপাৰ আছামৰ ছাইডৰ যদি ষ্টুডেণ্টবিলাকে চাই আছা ভিডিঅ'টো, তেনেহ'লে তোমালোকে যোৰহাটত ৰিজনেল চেণ্টাৰটো ল'ব লাগিব। আৰু যদিহে আমাৰ লোৱাৰৰ ফালৰ আছা তেনেহ'লে গুৱাহাটীত ল'ব পাৰিবা। তাৰপিছত আমি যদি গুৱাহাটীত ক্লিক কৰোঁ তেতিয়া আমি ইয়াৰ ষ্টাডি চেণ্টাৰবিলাকৰ বিষয়ে জানিব পাৰিম, আৰু কি ছাবজেক্ট এভেইলেবল আছে সেইটো ইয়াতে চাই ল'ব পাৰিম। এইটো গুৱাহাটী ৰিজনেল চেণ্টাৰৰ ৱেবছাইট হয়, আৰু ইয়াতে আমি ষ্টাডি চেণ্টাৰবিলাক চাই ল'ব পাৰিম, কি ষ্টাডি চেণ্টাৰ ইয়াতে আছে আৰু কোনটো ষ্টাডি চেণ্টাৰত কি মানে ছাবজেক্ট এভেইলেবল আছে, ইয়াতে সেই কথাখিনি গোটেই গম পোৱা যাব। ঠিক আছে, চ' প্ৰথমে আমি ইয়াতে প্ৰগ্ৰামছবিলাক চাই লৈছোঁ। তোমালোকে যদি গুৱাহাটী ৰিজনেল চেণ্টাৰৰ ৱেবছাইটটোত যোৱা তেনেহ'লে এইটো PDF পাই যাবা। ৰিজনেল চেণ্টাৰবিলাকৰ ইয়াত ডিটেইলছবিলাক দিয়া আছে। যদিহে তোমালোকে এডমিশ্যন ল'ব খোজা তেনেহ'লে ইয়াতে চাই ল'ব পাৰিবা। ইয়াত 30খনমান কলেজত মানে ষ্টাডি চেণ্টাৰ আছে। তোমালোকে চাই ল'বা তোমালোকৰ আশে পাশে কোনখন কলেজ আছে। বিভিন্ন কলেজত আছে, হেণ্ডিকত আছে, আৰু হেণ্ডিক গাৰ্লছ কলেজত, ভট্টদেৱ ইউনিভাৰ্চিটিটো আছে, কোকৰাঝাৰ কলেজ, জাগিৰোড কলেজ, ডিফু গভৰ্ণমেণ্ট কলেজ, কৰিমগঞ্জ কলেজ, হাফলং কলেজ, এইবিলাক বিভিন্ন ধৰণৰ আৰ্য বিদ্যাপীঠতো আছে। কিন্তু ইয়াৰ মেইন প্ৰব্লেমটো হৈছে যে গোটেইবিলাক ষ্টাডি চেণ্টাৰতে গোটেইবিলাক কোৰ্চ এভেইলেবল নাই। চ' তোমালোকে যিটো কোৰ্চ কৰিব বিচাৰা সেই কোৰ্চটো তোমালোকে প্ৰথমে চাই ল'বা। চাই লৈ পেলাই তাৰ ইয়াতে শ্বৰ্ট ফৰ্মবিলাক চাই ল'বা। ঠিক আছে, যেনিবা তোমালোকে ফৰ এক্সাম্পল ভট্টদেৱ ইউনিভাৰ্চিটিত তোমালোকে এডমিশ্যন ল'বা ষ্টাডি চেণ্টাৰ হিচাপে, তেতিয়া ইয়াতে যিকেইটা আছে ছাবজেক্ট, সেই ছাবজেক্টকেইটা তোমালোকে চাই ল'বা। যেনিবা ফৰ এক্সাম্পল তোমালোকে BPP পঢ়িব বিচাৰা, তো ইয়াতে BPP কোৰ্চটো আছে। চ' তোমালোকে BPP কোৰ্চটোত পঢ়িব পাৰিবা। তোমালোকে এই শ্বৰ্ট ফৰ্মকেইটা চাই ল'বা। BCom BA এইকেইটাতো বুজি পাইছা, কিন্তু বাকীকেইটা কোৰ্চৰ শ্বৰ্ট ফৰ্মটো দিয়া আছে। MPA বুলি ক'লে মাষ্টাৰ অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন,
MPS বুলি ক'লে মাষ্টাৰ অফ পলিটিকেল চায়েন্স, MSO বুলি ক'লে মাষ্টাৰ অফ ছ'চিয়লজি। চ' এইবিলাক শ্বৰ্ট ফৰ্মত লিখা আছে। তো তোমালোকে কোৰ্চখন ভালকৈ চাই ল'বা, কোনটো কোৰ্চ ল'ব খোজা, আৰু তাৰ শ্বৰ্টকাটটো ইয়াতে মিলাই চাব পাৰিবা যে কোনটো ষ্টাডি ইনষ্টিটিউটত এইটো এভেইলেবল আছে, আৰু সেই হিচাপে তোমালোকে এডমিশ্যন ল'ব পাৰিবা। আৰু একো প্ৰব্লেম নাই, তোমালোকে যদি কিবা কাৰণত নোপোৱা এই ছাবজেক্টটো তোমালোকৰ আশে পাশে, তেতিয়া তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিটো ল'ব পাৰিবা। তাতে বেছিকৈ ছাবজেক্ট এভেইলেবল আছে। চ' যদি তাতে আছে তাতে ল'ব পাৰিবা, আৰু বেলেগ একো প্ৰব্লেম নাই। তোমালোকে যেতিয়া এছাইনমেণ্টবিলাক ছাবমিট কৰিব লাগিব, তেতিয়া ছেমিষ্টাৰ ৱাইজ হ'লে বছৰত দুবাৰকৈ তোমালোকে গৈ পেলাই তাত এছাইনমেণ্টটো ছাবমিট কৰিব লাগিব। বাকী একো ইমান প্ৰব্লেম নাই, মানে দূৰত হ'লেও ষ্টাডি চেণ্টাৰটো দূৰত হ'লেও একো প্ৰব্লেম নাই। ঠিক আছে, চ' এনেকৈ তোমালোকে প্ৰথমে চাই ল'বা কোনটো ছাবজেক্ট পঢ়িব বিচাৰা, কোনটো ছাবজেক্ট তাত এভেইলেবল আছে, আৰু এনেকৈ তোমালোকে ৰিজনেল চেণ্টাৰবিলাকত কি কি প্ৰগ্ৰাম এভেইলেবল আছে, কি কি ৰিজনেল চেণ্টাৰ আছে, তো সেইবিলাক তোমালোকে এই লিংকটো খুলি পেলাই, ৰিজনেল চেণ্টাৰৰ লিংকটো খুলি পেলাই তাতে চাই ল'ব পাৰিবা। যদিহে তোমালোকে আপাৰ আছামৰ আৰু যোৰহাটৰ ৰিজনেল চেণ্টাৰৰ আণ্ডাৰত কি কি কলেজ আছে, ষ্টাডি চেণ্টাৰ আছে, সেইবিলাক চাব বিচাৰা, তেনেহ'লে তোমালোকে ইগন'ৰ যিটো সেই আছে ৱেবছাইট আছে, তাতে তোমালোকে ৰিজনেল চেণ্টাৰত গ'লে ইয়াতে অপশ্যনবিলাক পাই যাবা, আৰু তাতে তোমালোকে যদি যোৰহাটটো ছিলেক্ট কৰা, তেনেহ'লে যোৰহাটৰ তোমালোকে ৱেবছাইটটোত খোলা যাব, আৰু তাতে তোমালোকে ডিটেইলছবিলাক চাই ল'ব পাৰিবা। ঠিক আছে, চ' এনেকৈ যোৰহাটৰ ৰিজনেল চেণ্টাৰটো আহি গৈছে। ইয়াতেও তোমালোকে চাই ল'ব পাৰিবা কি কি কলেজ ইয়াত আছে, আৰু ইয়াত ডিটেইলছবিলাক আহিয়ে থাকে, কেতিয়া ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কেতিয়া আৰম্ভ হ'ব, বা কেতিয়া এক্সাম ডেট, এইবিলাক ইয়াতে তোমালোকে চাই থাকিব পাৰিবা। ঠিক আছে, চ' এইখিনিয়ে আছিল, আৰু বাকী যদি কিবা এডমিশ্যন বিষয়ে আৰু ডিটেইলছ লাগে, তেনেহ'লে মই ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম, তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাবা। ঠিক আছে, আই হোপ তোমালোকে বুজি পালা মেইন কথাখিনি, কেনেকৈ এডমিশ্যন ল'ব পাৰি, আৰু যদি একদম প্ৰচেছটো তোমালোকে কেনেকৈ প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা ফৰ্ম ফিল আপ কৰিব লাগে সেইটো যদি বুজাই দিব লাগে, মই ভিডিঅ' বনাই দিম, তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাবা। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ। তোমালোকৰ ফ্ৰেণ্ডছবিলাকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিবা। বাই বাই।